প্ৰজেক্টছিল ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ইণ্টাৰনেশ্যনেল ওমেন্স ডে উদযাপন। অনুষ্ঠানত নৃত্য শিক্ষানুষ্ঠানৰ এজাক কণ কণ শিশুৱে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানত মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেইবাগৰাকীও মহিলাই বক্তব্য আগবঢ়ায়। বিভিন্ন শিতানৰ 5 গৰাকী মহিলাক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মহিলা সবলীকৰণৰ ওপৰত গ্ৰন্থও উন্মোচন কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰজেক্টছিল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা আৰু CEO সীমা প্ৰকাশ ৰয়ৰ নেতৃত্বত আন্তৰ্জাতিক মহিলা দিৱস সফলতাৰে সম্পন্ন হয়। Children's Day, sorry, Christmas Day. এইটো আপনার রিজাল্ট হল ফার্স্ট প্রাইজ গোজ টু শিখা শিখাদের আরো এটা আছে রিপাবলিক ডে কারণে। একচুয়ালি আমার এটা ইয়াতে আমি প্ৰজেক্টছিল ফাউণ্ডেশ্যন ইনিচিয়েটিভটো লৈছোঁ এণ্ড আমাৰ লগত যিটো এছ'চিয়েট পাৰ্টনাৰ আছিলে আমাৰ বনশ্ৰী হাট ফাউণ্ডেশ্যন, পৰম্পৰা, স্বপ্নপূৰ্তি আৰু আমাৰ যে ফুড পাৰ্টনাৰ তেখেতে হ'ল रोस्ट किंग बाय सुमन बोरा। तो आमी सबके मिली किने आमार एटु इनिशिएटिव लैसो। एटु एक्चुअली आमार जिटु वुमेन्सर कारणे आमी काम करि थाको वुमेन एम्पावरमेन्टर कारणे। तो एटु लई किने आमी उद्योगटु लैसो। आमार याते कार्यसूची आছিলে आमार जिटु प्रजेक्शনৰ সৰু সৰু বাচ্চাবোৰ ডান্স স্কুলৰ ডান্স কৰিছে, ৰিচাইটেশ্যন কৰিছে আৰু যিটো আমাৰ হাউচ ৱাইফ যোনে কেতিয়াও ঘৰৰ পৰা ওলোৱা নাই তেখেতে নিজে লেখা পয়েমটো আজি ৰিচাইট কৰিছে। বহুত দিন আগত লিখিছে বাট আজি ৰিচাইট কৰিছে তেনেকুৱা আৰু এর পিছত আমি এতিয়া ৰাখিছোঁ আমাৰ এটা সেমিনাৰ টক টাইপ আৰু য'ত আমাৰ ডিগনিটাৰী আছে ৰত্না ভাৰদ্বাজ মেম, তেখেতে হ'ল ৱাৰ্ড কমিশনাৰ আৰু বহুত কেইটা মানে ডিগনিটাৰী আছে লগত। তেখেতৰ লগত আমি আমাৰ কথা পাতি আছোঁ। আর তার পিছত আমার এটা অ্যাওয়ার্ড সেরেমনি হব য'ত আমি 5টা ওমেনক আমি ফেলিসিট কৰিম। তো এইটো হল আমার কার্যসূচী একচুয়ালি আৰু মানে এইটো সেরেমনি আমি এইটো 6th ইয়াৰত কৰিছোঁ, 6 ইয়াৰ আৰু আগত আৰু কৰি থাকিম, এইটো আমাৰ কামনা আছে। আজি মোৰ এটা হ্যাপিনেছ জাৰ্নেল লঞ্চ কৰিম। এতিয়া এই কথাৰ মাজতে সব আমি ওমেন কেইটাই কৰিম। মই কোনো এনেকুৱা ডাঙৰ আমি মানে আমি সবে ভাবো আমি ডাঙৰ নহয়, একচুয়ালি আমি বহুত ইউনিক হয়, আমি বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি মিলিয়ে লঞ্চ কৰিম। সেইটো নহয় যে আমাৰ কোনোবা স্পেচিয়েল গেষ্ট আহিব, আমি ফ্ৰেণ্ডছ কেইটা মিলি আমি লঞ্চ কৰিম সেই হ্যাপিনেছ জাৰ্নেলটো। সেইটো জাৰ্নেলত মানে সেই প্ৰচেছবোৰ টেকনিক্সবোৰ আছে, মই ট্ৰাই কৰিছোঁ, মই আগত লিখিছোঁ জাৰ্নেল। চ' সেই প্ৰগ্ৰামটো এতিয়া চালে ভাল পাব আৰু চবে। ফাউণ্ডাৰ হয় সীমা প্ৰকাশ ৰয় ওমেন। দেন এছ'চিয়েট মই আছোঁ পৰম্পৰা, মোৰ নাম নীলাঞ্জনা হয়, মই ওমেন। বাকী দুইগৰাকী বনশ্ৰী আৰু প্ৰিয়দৰ্শিনী আছে, তেওঁ মানে চব ওমেন। ইয়াতে আপুনি যেটো দেখিব 4টা অৰ্গেনাইজেশ্যন 5টা অৰ্গেনাইজেশ্যন মিলি আমি একেলগতে কৰিছোঁ। সবকেইটা অৰ্গেনাইজেশ্যনৰ ফাউণ্ডাৰ ডাইৰেক্টৰ চব ওমেন। তো এইটো আমাৰ এটা মনে হয় আমাৰ এইটো এটা ডাঙৰ কথা যে আমি সবে মিলি পেলাই প্ৰাউড ফিল কৰোঁ, আমি নিজে প্ৰাউড ফিল কৰোঁ। সবে মিলি যে আমি এটা প্ৰগ্ৰাম এটা পাতিছোঁ, সব অৰ্গেনাইজেশ্যনৰ মিলি পেলাই সব কিন্তু ওমেন। এইটো আমি নিজে আজি চেলিব্ৰেট কৰিবলৈ আহিছোঁ।